Hello students, তোমালোক সকলোকে মোৰ চেনেল ৱে অফ ইকনমিক্স ষ্টাডিলৈ স্বাগতম জনাইছো। আজি আমি ব্যষ্টিবাদী অৰ্থবিজ্ঞানৰ সেকেন্ড চেপ্টাৰ আৰম্ভ কৰিবলৈ ওলাইছো আৰু এই চেপ্টাৰটোৰ নাম হৈছে উপভোক্তাৰ আচৰণ তত্ত্ব, যাক আমি ইংৰাজীত ক'ব পাৰো দ্য থিওৰি অফ কনজিউমাৰ বিহেভিয়াৰ। ওকে, আজি আমি এই চেপ্টাৰটোৰ মুঠ 5টা কনসেপ্ট আলোচনা কৰিম। প্ৰথমতে আমি আলোচনা কৰিম উপভোক্তাৰ অৰ্থ। উপভোক্তা মানে কি, যেহেতু আমাৰ চেপ্টাৰটোৰ নাম কি, এটা থিওৰি অফ কনজিউমাৰ বিহেভিয়াৰ মানে উপভোক্তাৰ আচৰণ তত্ত্ব। সো আমি উপভোক্তা মানে কি সেই ওয়াৰ্ডটোৰ মিনিংটো জনাটো অতি প্ৰয়োজনীয়। আমি প্ৰথমতে আলোচনা কৰিম যে উপভোক্তাৰ অৰ্থ অৰ্থাৎ উপভোক্তা মানে কি। সেকেন্ড আমি আলোচনা কৰিম উপযোগিতাৰ সংজ্ঞা, ডেফিনিশ্যন অফ ইউটিলিটি। থাৰ্ড আলোচনা কৰিম মুঠ উপযোগিতা আৰু প্ৰান্তিক উপযোগিতা কি, টোটেল ইউটিলিটি এণ্ড মাৰ্জিনেল ইউটিলিটি কাক বোলে। ওকে, আমি 4 নম্বৰত আলোচনা কৰিম ক্ৰমহ্ৰাসমান প্ৰান্তিক উপযোগিতা বিধি মানে কি, ল অফ ডিমিনিছিং মাৰ্জিনেল ইউটিলিটি। আৰু 5 নম্বৰত আলোচনা কৰিম মুঠ উপযোগিতা আৰু প্ৰান্তিক উপযোগিতাৰ মাজৰ সম্পৰ্ক, the relationship between total utility and the marginal utility. So চোৱা, প্ৰথম কনসেপ্টটো কৈছিলো যে উপভোক্তাৰ অৰ্থ অৰ্থাৎ উপভোক্তা শব্দটোৰ অৰ্থ কি হয়নে। সো উপভোক্তা বুলি কোৱাৰ লগে লগে এজন ব্যক্তিক বুজায়, যিজন ব্যক্তিয়ে তেওঁৰ নিজৰ অভাৱ আৰু সন্তুষ্টি পূৰণ কৰিবৰ কাৰণে দ্ৰব্য আৰু সেৱাসমূহ উপভোগ কৰে। বুজি পাইছা যে উপভোক্তা মানে কি, যাক ইংৰাজীত কোৱা হয় কনজিউমাৰ বুলি, যে উপভোক্তা হৈছে এজন ব্যক্তি যিয়ে নিজৰ অভাৱ আৰু সন্তুষ্টি পূৰণ কৰিবৰ কাৰণে দ্ৰব্য আৰু সামগ্ৰীসমূহ উপভোগ কৰে। ওকে, এটা উপভোক্তা মানে কি বুজি পালা। সো আমি সেকেন্ড কনসেপ্টটো চাওঁ আহা, যে সেকেন্ডত কৈছিলো যে উপযোগিতা মানে কি। চোৱা, উপযোগিতা মানে কি, যাক ইংৰাজীত কোৱা হয় ইউটিলিটি। ইউটিলিটি মানে উপযোগিতা। ওকে, উপযোগিতা মানে কি, ইয়াৰ সংজ্ঞাটো আমি কেনেকৈ দিম, যে সামগ্ৰীৰ অভাৱ পূৰণ কৰিব পৰা যিটো ক্ষমতা তাক উপযোগিতা বুলি কোৱা হয়। যে সামগ্ৰীৰ অভাৱ পূৰণ কৰিব পৰা যিটো ক্ষমতা, সামগ্ৰীৰ অভাৱ পূৰণ কৰিব পৰা ক্ষমতাকে উপযোগিতা বুলি কোৱা হয়। উপযোগিতা বুলি কোৱা হয়। One satisfying power of a commodity is called utility. ওকে, কি ক'লো যে উপযোগিতা মানে হৈছে সামগ্ৰীৰ অভাৱ পূৰণ কৰিব পৰা ক্ষমতা, যিটো পাৱাৰ, তাকে কি বুলি কোৱা হয়, উপযোগিতা বুলি কোৱা হয়। সো আমি উদাহৰণস্বৰূপে ধৰিব পাৰোঁ যে এজন ব্যক্তিয়ে পিয়াহত এগিলাচ পানী খাইছে। কিয় খাইছে পানী গিলাচ, তেওঁ যিটো উপযোগিতা, তেওঁৰ শৰীৰত কিহৰ অভাৱ হৈ আছে, তেওঁৰ শৰীৰত পানীৰ অভাৱ হৈ আছে, সেইকাৰণে সেই ব্যক্তিজনে এগিলাচ পানী খাইছে। সো সেইটো তেওঁ কি কৰিলে, পানী গিলাচ খাই তেওঁ উপযোগিতা পূৰণ কৰিলে, মানে তেওঁৰ ইউটিলিটিটো পূৰণ কৰিলে। ওকে, বা এজন ব্যক্তিয়ে এটা কমলা খালে, বা এজন ব্যক্তিয়ে এটা আপেল খালে, বা আমি অৰ্থনীতিত সেই খোৱাটো কি বুলি কওঁ, উপভোগ কৰিলে। এজন ব্যক্তিয়ে এটা কমলা বা এটা আপেল উপভোগ কৰিলে, মানে সেইটো কি, তেওঁ এটা অভাৱ পূৰণ কৰিলে বা তেওঁ সন্তুষ্টি লাভ কৰিলে সেই আপেল বা কমলাটো উপভোগ কৰি। ওকে, সো আমি উপযোগিতা মানে কি কেনেকৈ লিখিম, যে সামগ্ৰীৰ অভাৱ পূৰণ কৰিব পৰা যিটো ক্ষমতা তাকে উপযোগিতা বুলি কোৱা হয়। আৰু প্ৰত্যেকজন ব্যক্তিয়ে প্ৰত্যেকটো দ্ৰব্য আৰু সেৱাৰ পৰা পোৱা উপযোগিতাসমূহ কি হ'ব পাৰে, বেলেগ বেলেগ হ'ব পাৰে। ওকে, আমি উপযোগিতা ইউটিলছ এককত জোখা হয়। UTILS
ওকে উপযোগিতাক কি এককত জোখায় ইউটিলছ এককত যেনেকৈ দূৰত্বক কিলোমিটাৰ বা জুলীয়া বস্তুক আমি লিটাৰত জোখো তেনেকৈ উপযোগিতাক আমি কি এককৰ জৰিয়তে জোখো ইউটিলছ ওকে এটো মনত ৰাখিবা সো তাইছত কলো যে প্ৰত্যেকজন ব্যক্তিৰ কি হয় যে উপযোগিতা প্ৰত্যেকটো সামগ্ৰীৰ পৰা পোৱা উপযোগিতা কি হয় বেলেগ বেলেগ ধৰণৰ হ'ব পাৰে ওকে সো উপযোগিতা মানে কি এটা লিখিব পাৰিবা তাইছত আমি 3 নম্বৰ কনসেপ্টটো কৈছিলো নে মুঠ উপযোগিতা আৰু প্ৰান্তিক উপযোগিতা কি ওকে সো আমি উপযোগিতাৰ দুটা ভাগৰ বিষয়ে পঢ়িব লাগিব ইউটিলিটি উপযোগিতা আমি দুটা ভাগৰ বিষয়ে পঢ়িব লাগিব এটা হৈছে মুঠ উপযোগিতা আৰু আমটো হৈছে প্ৰান্তিক উপযোগিতা যাক আমি মুঠ উপযোগিতাক আমি ইংৰাজীত ক'ব পাৰো যে টোটেল ইউটিলিটি আৰু প্ৰান্তিক উপযোগিতাক আমি ইংৰাজীত ক'ব পাৰো মাৰ্জিনেল ইউটিলিটি ওকে এটা চোৱা মুঠ উপযোগিতা আৰু প্ৰান্তিক উপযোগিতা মানে কি চোৱা মুঠ উপযোগিতা মানে হৈছে যে এজন উপভোক্তাই কোনো এটা সামগ্ৰীৰ সম্ভাব্য কেইটামান গুণ উপভোগ কৰি যিমানবোৰ সৰ্বমুঠ সন্তুষ্টি বা উপযোগিতা লাভ কৰিলে তাকে কি বুলি কোৱা হয় মুঠ উপযোগিতা বুলি কোৱা হয় কি কলো যে এজন ব্যক্তিয়ে কোনো এটা সামগ্ৰীৰ সম্ভাব্য কেইটামান গুণ উপভোগ কৰি তেওঁৰ সৰ্বমুঠ যিমান উপযোগিতা বা সন্তুষ্টি লাভ কৰিলে তাকে কি বুলি কোৱা হয় মুঠ উপযোগিতা বুলি কোৱা হয় যাক আমি শৰ্টত ক'ব পাৰো TU ওকে তাছত এটা চাবা TU উলোৱা ফৰ্মুলাটো হৈছে TU = summation of MU so summation of MU এটা সোয়া MU মানে কি অর্থাৎ প্ৰান্তিক উপযোগিতা যাক আমি ইংৰাজীত কম মাৰ্জিনেল ইউটিলিটি MU ওকে সব প্ৰান্তিক উপযোগিতা মানে কি সো এজন ব্যক্তিয়ে কোনো এটা সামগ্ৰীৰ অতিৰিক্ত গুণসমূহ উপভোগ কৰি গৈ থাকিলে যিবোৰ অতিৰিক্ত উপযোগিতা পাই গৈ থাকে তাক কি বুলি কোৱা হয় প্ৰান্তিক উপযোগিতা বুলি কোৱা হয় কি কলো যে এজন উপভোক্তাই বা এজন ব্যক্তিয়ে কোনো এটা দ্ৰব্যৰ অতিৰিক্ত এটা গুণ উপভোগ কৰি গৈ থাকিলে বা অতিৰিক্ত গুণসমূহ উপভোগ কৰি গৈ থাকিলে যিমান পৰিমাণৰ অতিৰিক্ত উপযোগিতা পায় তাক কি বুলি কোৱা হয় প্ৰান্তিক উপযোগিতা বুলি কোৱা হয় ওকে মই তোমালোকৰ আগৰ ক্লাছত কৈছিলো যে আমি অৰ্থনীতিত প্ৰান্তিক শব্দটো পঢ়িব লাগিব মানে প্ৰত্যেক বহুতখিনি কনসেপ্টৰ লগতে আমি প্ৰান্তিক শব্দটো পঢ়ি থাকিব লাগিব মাৰ্জিনেল মানে কি কৈছিলো যে ওৱান মোৰ ইউনিট মই কৈছিলো যে ওৱান মোৰ ইউনিট মানে এটা অতিৰিক্ত গুণ সো আমি এতিয়া প্ৰান্তিক উপযোগিতা কি বুলি কলো যে এজন উপভোক্তাই কোনো এটা দ্ৰব্যৰ এটা অতিৰিক্ত গুণ উপভোগ কৰি যিমান পৰিমাণৰ অতিৰিক্ত উপযোগিতা পায় তাকে কি বুলি কোৱা হয় প্ৰান্তিক উপযোগিতা বুলি কোৱা হয় ওকে এটা মুঠ উপযোগিতা কি আৰু প্ৰান্তিক উপযোগিতা কি বুজি পালা তাছত আমি মুঠ উপযোগিতাৰ ফৰ্মুলাটো কৈছিলো যে TU = summation of MU মানে আমি MU খিনি যোগ কৰি গৈ থাকিলে তেতিয়া আমি কি পাম মুঠ উপযোগিতা খিনি পাম এতিয়া মাৰ্জিনেল ইউটিলিটি উলোৱা ফৰ্মুলাটো চোৱা মাৰ্জিনেল ইউটিলিটি উলোৱা ফৰ্মুলাটো MUN = TUN - TUN-1 এটা তোমালোকে হৈছে চাগে ইয়াত n মানে কি n মানে হৈছে units of goods মানে number of units of goods বুজি পাছানে তোমালোকৰ যেটা এক্সাম্পলৰ থ্ৰুদি বুজাম মুঠ উপযোগিতা আৰু প্ৰান্তিক উপযোগিতা তেতিয়া ভালকে বুজি পাবা সো আমি প্ৰান্তিক উপযোগিতা আন এটা ফৰ্মুলাৰ জৰিয়তে উলিয়াব পাৰো আৰু এটা ফৰ্মুলা আছে যে MUN = delta TU = delta Q ইয়াত
মই কৈছিলোঁ যে অৰ্থবিজ্ঞানত ডেল্টা শব্দতে কি বুজায় যে চেঞ্জ বুজায় মানে MU ইকুৱেল টু ডেল্টা TU মানে চেঞ্জ ইন টোটেল ইউটিলিটি অৰ্থাৎ মুঠ উপযোগিতা ডিভাইডেড বাই চেঞ্জ ইন কোৱান্টিটি মানে যেটো গুটৰ পৰিমাণ বা দ্ৰব্যৰ যেটো গুট সেই গুটৰ পৰিমাণত যিমান পৰিমাণে চেঞ্জ হয় তা সেই পৰিমাণটোৱে আমি যে মুঠ উপযোগিতাৰ যেটো পৰিমাণৰ চেঞ্জ হয় তাক আমি হৰণ কৰিলে কি পাম যে প্ৰান্তিক উপযোগিতা পাম অৰ্থাৎ MU ইকুৱেল টু চেঞ্জ ইন টোটেল ইউটিলিটি ডিভাইডেড বাই চেঞ্জ ইন কোৱান্টিটি ওকে সো আমি 3 নম্বৰ কনসেপ্টটো আলোচনা কৰিলো এতিয়া চাবা 4 নম্বৰ কনসেপ্টটো আছিল যে ক্ৰমহ্ৰাসমান প্ৰান্তিক উপযোগিতা বিধি অৰ্থাৎ ল অফ ডিমিনিশিং মাৰ্জিনেল ইউটিলিটি আমি 4 নম্বৰ কনসেপ্টটো আলোচনা কৰাৰ আগতে আমি আন এটা কনসেপ্ট আলোচনা কৰি লওঁ যে মুঠ উপযোগিতা আৰু প্ৰান্তিক উপযোগিতাৰ মাজৰ সম্পৰ্কটো আমি চাই লওঁ তেতিয়া মুঠ উপযোগিতা আৰু প্ৰান্তিক উপযোগিতা মানে কি আৰু ভালদৰে বুজি পাবা ওকে এটা চাবা মুঠ উপযোগিতা আৰু প্ৰান্তিক উপযোগিতাৰ মাজৰ সম্পৰ্ক সো আমি মুঠ উপযোগিতা আৰু প্ৰান্তিক উপযোগিতাৰ মাজৰ সম্পৰ্কটো এখন তালিকা আৰু এটা চিত্ৰৰ সহায়ত উপস্থাপন কৰিম ওকে সো প্ৰথমতে আমি তালিকাখনত কি লৈছো দ্ৰব্যৰ গুট 1 2 3 4 5 6 ওকে মানে এটো মই যে কৈছিলো n দ্ৰব্যৰ গুট আৰু মুঠ উপযোগিতা ওকে মুঠ উপযোগিতাক আমি শৰ্টত লিখিব পাৰো TU আৰু প্ৰান্তিক উপযোগিতাক আমি শৰ্টত লিখিব পাৰো MU সো তোমালোকে যেতিয়া তালিকাখন বনাবা মুঠ উপযোগিতা আৰু প্ৰান্তিক উপযোগিতাৰ মাজৰ সম্পৰ্ক লিখোতে তেতিয়া তোমালোকে প্ৰথমতে দ্ৰব্যৰ গুটসমূহ লিখিবা তাৰ পিছত প্ৰান্তিক উপযোগিতাটো লিখি লবা সো সোৱাদ হইল যে এজন ব্যক্তিয়ে কমলা উপভোগ কৰিছে ওকে তেওঁ যেতিয়া প্ৰথম এটা কমলা উপভোগ কৰিছিল তেতিয়া তেওঁ প্ৰান্তিক উপযোগিতা আছিল কিমান 8 ওকে যেতিয়া তেওঁ দুটা কমলা উপভোগ কৰিছে তেতিয়া তেওঁ প্ৰান্তিক উপযোগিতা আছিল 6 দেখিছানে কমি আহিছে যেতিয়া তেওঁ তিনটা কমলা উপভোগ কৰিলে অৰ্থাৎ কি এটা এটাকে তেওঁ কমলা উপভোগৰ পৰিমাণটো বঢ়াই গৈ আছে যেতিয়া তেওঁ তিনটা কমলা উপভোগ কৰিলে তেতিয়া তেওঁ প্ৰান্তিক উপযোগিতা হল কিমান 4 তাৰ পিছত তেওঁ যেতিয়া চাৰিটা কমলা উপভোগ কৰিলে তেতিয়া তেওঁ প্ৰান্তিক উপযোগিতা হল 2 তাৰ পিছত তেওঁ যেতিয়া পাঁচটা কমলা উপভোগ কৰিলে তেতিয়া তেওঁ প্ৰান্তিক উপযোগিতা হল 0 অৰ্থাৎ তেওঁ মানে কমলা খোৱাৰ ইচ্ছা নাই বুজি পাইছা তাৰ পিছত তেওঁক যেতিয়া জোৰ জবস্তি আৰু এটা কমলা খুৱাই দিয়া হল অৰ্থাৎ তেওঁ যেতিয়া 6টা কমলা উপভোগ কৰিলে তেতিয়া তেওঁ প্ৰান্তিক উপযোগিতা কিমান হল -2 অৰ্থাৎ তোমালোকে যেতিয়া তালিকাখন বনাবা প্ৰথমতে প্ৰান্তিক উপযোগিতা ভাগটো লিখি লবা তাৰপিছত আমি প্ৰান্তিক উপযোগিতা পা মুঠ উপযোগিতাটো উলিয়াব পাৰিম এতিয়া মুঠ উপযোগিতা উলিওৱা ফৰ্মুলাটো মই কৈছিলো যে TU ইকুৱেল টু সামেশন অফ MU অৰ্থাৎ আমি MU খিনি যেতিয়া যোগ কৰি গৈ থাকিম তেতিয়া আমি মুঠ উপযোগিতাবোৰ পাই গৈ থাকিম ওকে সো প্ৰথমতে চোৱা এটা কমলা উপভোগ কৰোতে ব্যক্তিজনৰ প্ৰান্তিক উপযোগিতা আছিল 8 গতিকে তেওঁ মুঠ উপযোগিতাও কিমান হ'ব 8 প্ৰথমতে তাৰপিছত আমি কি কৰিম যে TU ইকুৱেল টু সামেশন অফ MU ওকে তাৰপিছত আমি এই 8 ৰ লগত 6 টো যোগ কৰিম ওকে 8 ৰ লগত 6 টো যোগ কৰিলো তাৰপিছত কিমান পালো 14 তাৰপিছত 14 ৰ লগত আমি 4 টো যোগ কৰিম কিমান পালো 18 তাৰপিছত 18 ৰ লগত 2 টো যোগ কৰিম কিমান পালো 20 তাৰপিছত 20 ৰ লগত 0 যোগ কৰিলে আমি কিমান পাম 20 পাম ওকে তাৰপিছত 20 ৰ পৰা আমি 2 মাইনাস কৰিলে কিমান পাম 18 ওকে বা তোমালোকে এনেকেও যোগ কৰিব পাৰা যে 8 6 কিমান 14 ওকে তাৰপিছত 8 যোগ 6 যোগ 4 ইকুৱেল টু 18 ওকে তাৰপিছত 8 যোগ 6 যোগ 4 যোগ 2 ইকুৱেল টু 20 ওকে তাৰপিছত 8 যোগ 6 যোগ 4 যোগ 2 যোগ 0 ইকুৱেল টু কিমান 20 ওকে তোমালোকে এনেকেও যোগ কৰিব পাৰা যেনেকৈ সুবিধা পা তোমালোকে তেনেকৈ টোটেল উপযোগিতাটো উলিয়াই লবা ওকে এতিয়া দেখিলা যে যেতিয়া ব্যক্তিজনে ক্ৰমান্বয়ে দ্ৰব্যটোৰ গুটৰ পৰিমাণটো বঢ়াই আহি আছিল সিমানে তেওঁৰ কি হৈছিল প্ৰান্তিক উপযোগিতা ক্ৰমান্বয়ে কমি আহি আছিল আৰু এটা সময়ত প্ৰান্তিক উপযোগিতা তেওঁ কিমান হৈছিল 0 হৈছিল আৰু যেতিয়া তেওঁ সেই কমলা খাবলৈ ইচ্ছা নাছিল তেওঁ ইচ্ছা নথকা সত্ত্বেও খাইছিল তেতিয়া তেওঁ প্ৰান্তিক উপযোগিতা কিমান হৈছিল -2 অৰ্থাৎ প্ৰান্তিক উপযোগিতা
নিগেটিভত আহিছিল ওকে তাৰপিছত চোৱা যে মুঠ উপযোগিতাৰ পৰিমাণটো কি হৈছে যে দ্ৰব্যৰ গোটৰ পৰিমাণ যিমানে বাঢ়ি বাঢ়ি আহিছে সিমানে মুঠ উপযোগিতাৰ পৰিমাণটো ক্ৰমান্বয়ে বাঢ়ি বাঢ়ি আহি আছে ওকে এতিয়া তালিকাখন উপস্থাপন কৰিব পাৰিবা তাৰপিছত আমি এই তালিকাখনৰ পৰা আমি এই চিত্ৰটো আঁকিব লাগিব ওকে তো চোৱা প্ৰথমতে আমি মুঠ উপযোগিতাৰ ভাগটো আঁকিছো তাৰপিছত আমি প্ৰান্তিক উপযোগিতাৰ ভাগটো আঁকিছো ওকে চোৱা বা তোমালোকে এটা চিত্ৰটো দুইটা আঁকিব পাৰা মুঠ উপযোগিতা আৰু প্ৰান্তিক উপযোগিতা দুইটা চিত্ৰ উপস্থাপন কৰিব পাৰা মই এক্সট্ৰাকে আঁকিছো তোমালোকৰ বুজিবলৈ সুবিধা হোৱাৰ কাৰণে ওকে চোৱা যে প্ৰথমতে আমি OX অক্ষত কি লৈছো দ্ৰব্যৰ গোট মানে আমি দুইটা চিত্ৰতে কি লৈছো OX অক্ষত দ্ৰব্যৰ গোটৰ পৰিমাণ মানে কি 1 2 3 4 5 6 কি লৈছো দ্ৰব্যৰ গোট তাৰপিছত আমি OR অক্ষত লৈছো মুঠ উপযোগিতা আৰু প্ৰান্তিক উপযোগিতা ওকে সো আমি প্ৰথম চিত্ৰটো চোৱা যে প্ৰথম চিত্ৰটোত আমি মুঠ উপযোগিতাৰ পৰিমাণটো উপস্থাপন কৰিছো OX অক্ষত লৈছো দ্ৰব্যৰ গোট আৰু OR অক্ষত লৈছো মুঠ উপযোগিতা আমি পাৰ সেন্টিমিটাৰ OR অক্ষত আমি 4 এককে ধৰিছো 4 8 12 16 20 24 ওকে তাৰপিছত আমি OX অক্ষত আমি পাৰ সেন্টিমিটাৰ 1 এককে ধৰিছো ওকে তাত আমি ধৰিছো যে দ্ৰব্যৰ গোট 1 2 3 4 5 6 7 এতিয়া যেতিয়া ব্যক্তিজনে বা উপভোক্তাজনে এটা কমলা উপভোগ কৰিছিলে তেতিয়া তেওঁ মুঠ উপযোগিতা আছিল কিমান 8 যেতিয়া তেওঁ এটা কমলা উপভোগ কৰিছিলে তেতিয়া তেওঁ মুঠ উপযোগিতাটো আছিল কিমান 8 ওকে যেতিয়া তেওঁ দুটা কমলা উপভোগ কৰিছিল তেতিয়া তেওঁ মুঠ উপযোগিতা হৈছিল কিমান 14 ওকে তাৰ পিছত চোৱা যেতিয়া তেওঁ তিনটা কমলা উপভোগ কৰিলে তেতিয়া তেওঁ মুঠ উপযোগিতা হ'ল 18 তাৰ পিছত যেতিয়া তেওঁ চাৰিটা কমলা উপভোগ কৰিলে তেতিয়া তেওঁ মুঠ উপযোগিতা হ'ল কিমান 20 তাৰ পিছত আকৌ 5 নম্বৰ বা পাঁচটা কমলা যেতিয়া তেওঁ উপভোগ কৰিছিল তেতিয়া তেওঁ মুঠ উপযোগিতাটোৰ পৰিমাণটো কিমান আছিল 20 তাৰ পিছত যেতিয়া তেওঁ ছটা কমলা উপভোগ কৰিলে তেতিয়া তেওঁ মুঠ উপযোগিতাৰ পৰিমাণটো আছিল কিমান 18 বুজি পাইছা তাৰপিছত আমি এই আটাইকেইটা বিন্দু লক্ষ্য এডাল কি পাইছো এটা কাৰ্ভ পাইছো ঠিক তেনেকৈ আমি প্ৰান্তিক উপযোগিতাৰ পৰিমাণটো বহুৱাই দিছো যেতিয়া তেওঁ এটা কমলা উপভোগ কৰিছিলে উপভোক্তাজনে তেওঁ প্ৰান্তিক উপযোগিতা আছিল 8 তাৰ পিছত তেওঁ যেতিয়া দুটা কমলা উপভোগ কৰিলে তেওঁ প্ৰান্তিক উপযোগিতা হ'ল 6 তাৰ পিছত তেওঁ তিনটা কমলা উপভোগ কৰোতে প্ৰান্তিক উপযোগিতা আছিল 4 তাৰ পিছত চাৰিটা কমলা উপভোগ কৰোতে তেওঁ প্ৰান্তিক উপযোগিতা আছিল 2 5 নম্বৰ পাঁচটা কমলা যেতিয়া তেওঁ উপভোগ কৰিছিলে তেতিয়া তেওঁ প্ৰান্তিক উপযোগিতা কিমান হৈছিল 0 ওকে তাৰ পিছত চোৱা যেতিয়া তেওঁ জোৰজবস্তি আকৌ ছটা কমলা বা 6 নম্বৰ কমলাটো যেতিয়া তেওঁ উপভোগ কৰিছিলে তেতিয়া তেওঁ প্ৰান্তিক উপযোগিতাটো কিমান হৈছিল যে -2 ওকে তো কিমান হৈছিলগে প্ৰান্তিক উপযোগিতা -2 ওকে অৰ্থাৎ তেওঁ যেতিয়া কমলাৰ এটা অতিৰিক্ত গুট উপভোগ কৰি গৈ আছিল তেতিয়া তেওঁ প্ৰান্তিক উপযোগিতাটো ক্ৰমান্বয়ে কি হৈ আহিছিল হ্ৰাস হৈ আহি আছিল সো আমি চোৱা এতিয়া আমি এই চিত্ৰটো চাই পেলাই আমি কি কৰিব পাৰো যে মুঠ উপযোগিতা আৰু প্ৰান্তিক উপযোগিতাৰ মাজৰ সম্পৰ্কটো দেখাব পাৰো সো চোৱা যে চিত্ৰকিটাত চোৱা যেতিয়া মুঠ উপযোগিতা বৃদ্ধি হৈছিল তেতিয়া প্ৰান্তিক উপযোগিতা কি হৈছিল ক্ৰমান্বয়ে হ্ৰাস হৈছিল দেখিছানে যে যেতিয়া মুঠ উপযোগিতা বৃদ্ধি হৈছিল তেতিয়া প্ৰান্তিক উপযোগিতা ক্ৰমান্বয়ে হ্ৰাস হৈছিল ওকে বা আমি এনেকৈও লিখিব পাৰো সম্পৰ্কটো যে যেতিয়া প্ৰান্তিক উপযোগিতা হ্ৰাস হয় তেতিয়া মুঠ উপযোগিতা বৃদ্ধি হয় ওকে প্ৰথম সম্পৰ্কটো লিখিব পাৰো যে যেতিয়া প্ৰান্তিক উপযোগিতা হ্ৰাস হয় তেতিয়া কি হয় মুঠ উপযোগিতা বৃদ্ধি হয় ওকে প্ৰথম সম্পৰ্কটো বুজি পাইছা তাৰপিছত চোৱা 2 নম্বৰ সম্পৰ্কটো চোৱা যে যেতিয়া প্ৰান্তিক উপযোগিতা শূন্য হয় অৰ্থাৎ মই কেনেকৈ লিখিছো যে mu = 0 যেতিয়া প্ৰান্তিক উপযোগিতা শূন্য হয় তেতিয়া মুঠ উপযোগিতা কিমান হয় ম্যাক্সিমাম হয় অৰ্থাৎ সৰ্বোচ্চ হয় বুজি পাইছা
যেতিয়া প্ৰান্তিক উপযোগিতা 0 হয় দেখিছানে যেতিয়া তেওঁ 5টা কমলা উপভোগ কৰিছিলে তেওঁ তেতিয়া প্ৰান্তিক উপযোগিতা কিমান হৈছিলে 0 আৰু সেইকণ তেতিয়া কি হৈছিলে যে মুঠ উপযোগিতা 20 হৈছিলে ওকে অৰ্থাৎ যেতিয়া প্ৰান্তিক উপযোগিতা 0 হয় তেতিয়া মুঠ উপযোগিতা ম্যাক্সিমাম হয় অৰ্থাৎ সৰ্বোচ্চ হয় ওকে বুজি পাইছা তোমালোকে এটা ভাবিব পাৰা যে যেতিয়া প্ৰান্তিক উপযোগিতা 2 আছিল তেতিয়াও তো মুঠ উপযোগিতা 20 আছিল কিন্তু হেতু নহয় যেতিয়া মুঠ উপযোগিতা যেতিয়া প্ৰান্তিক উপযোগিতা 0 হয় তেতিয়া মুঠ উপযোগিতা কি হয় ম্যাক্সিমাম হয় বা সৰ্বোচ্চ হয় ওকে যেতিয়া আমি এনেকৈ লিখিব পাৰো যেতিয়া মাৰ্জিনেল ইউটিলিটি 0 হয় তেতিয়া টোটাল ইউটিলিটি কি হয় ম্যাক্সিমাম হয় ওকে তাৰপিছত আমি 3 নম্বৰ সম্পৰ্কটো লিখিব পাৰো যে যেতিয়া প্ৰান্তিক উপযোগিতা নিগেটিভ হয় দেখিছানে যেতিয়া প্ৰান্তিক উপযোগিতা নিগেটিভ হয় অৰ্থাৎ যেতিয়া উপভোক্তাজনে 6টা কমলা উপভোগ কৰিছিলে তেতিয়া তেওঁ প্ৰান্তিক উপযোগিতা কিমান হৈছিলে -2 অৰ্থাৎ যেতিয়া প্ৰান্তিক উপযোগিতা নিগেটিভ হয় সেইকাৰণে মই লিখিছো যে MU নিগেটিভ বুজি পাইছা যেতিয়া প্ৰান্তিক উপযোগিতা নিগেটিভ হয় তেতিয়া চোৱা কি হৈছে যে টোটাল ইউটিলিটি অৰ্থাৎ মুঠ উপযোগিতা কি হয় ক্ৰমান্বয়ে হ্ৰাস হয় বুজি পাইছা যেতিয়া MU নিগেটিভ হয় আমি 3 নম্বৰৰ সম্পৰ্কটো লিখিব পাৰো যেতিয়া MU নিগেটিভ হয় তেতিয়া টোটাল ইউটিলিটি অৰ্থাৎ মুঠ উপযোগিতা হ্ৰাস হয় তেতিয়া টোটাল ইউটিলিটি কি হয় হ্ৰাস হয় বুজি পাইছা মই এটা শৰ্টত লিখিছো যে এতিয়া চোৱা প্ৰথম সম্পৰ্কটো কি কৈছিলো যে আমি কি পালো টোটাল ইউটিলিটি আৰু মাৰ্জিনেল ইউটিলিটিৰ তিনটা সম্পৰ্ক পালো ওকে সো প্ৰথম সম্পৰ্কটো কৈছিলো যে যেতিয়া মাৰ্জিনেল ইউটিলিটি হ্ৰাস হয় বা আমি লিখিব পাৰো যেতিয়া মাৰ্জিনেল ইউটিলিটি কমি আহে বা ক্ৰমান্বয়ে কমি আহে তেতিয়া টোটাল ইউটিলিটি কি হয় বৃদ্ধি হয় ওকে যেতিয়া তাৰপিছত 2 নম্বৰ সম্পৰ্কটো চোৱা আছে যেতিয়া মাৰ্জিনেল ইউটিলিটি 0 হয় অৰ্থাৎ 0 হয় তেতিয়া টোটাল ইউটিলিটি কি হয় ম্যাক্সিমাম হয় অৰ্থাৎ সৰ্বোচ্চ হয় ওকে তাৰপিছত 3 নম্বৰ সম্পৰ্কটো কলো যে যেতিয়া প্ৰান্তিক উপযোগিতা ঋণাত্মক হয় অৰ্থাৎ নিগেটিভ হয় তেতিয়া টোটাল ইউটিলিটি ক্ৰমান্বয়ে হ্ৰাস হয় অৰ্থাৎ হ্ৰাস পায় বুজি পালা এতিয়া টোটাল ইউটিলিটি আৰু মাৰ্জিনেল ইউটিলিটিৰ সম্পৰ্ক আহিলে নিশ্চয় লিখিব পাৰিবা ওকে প্ৰথমতে তোমালোকে এখন তালিকা দেখুৱাবা যে মুঠ উপযোগিতা আৰু প্ৰান্তিক উপযোগিতা কেনেকুৱা তাৰ পিছত তোমালোকে সেই তালিকাখনৰ সহায়ত এটা চিত্ৰ উপস্থাপন কৰিবা তাৰপিছত উপস্থাপন কৰি সেই সম্পৰ্ক তিনটা লিখি দিবা ওকে তাৰপিছত আমি নেক্সট কনসেপ্টলৈ আগবাঢ়ো হেতু কৈছিলো যে ক্ৰমহ্ৰাসমান প্ৰান্তিক উপযোগিতা বিধি যাক ইংৰাজীত কোৱা হয় ল অফ ডিমিনিশিং মাৰ্জিনেল ইউটিলিটি ওকে তোমালোকে এটা কথা মনত ৰাখিবা অৰ্থনীতিত যেতিয়া লবোৰৰ বিষয়ে লিখিবা বা এক্সামত যেতিয়া লবোৰৰ বিষয়ে লিখিবলৈ আহিব তেতিয়া আমি 4টা পাৰ্টত লিখিব লাগে প্ৰথমতে সেই লটোৰ ডেফিনেশনটো লিখিবা অৰ্থাৎ সংজ্ঞাটো লিখিবা তাৰ পিছত এজাম্পশন লিখিবা যাক অসমীয়াত কোৱা হয় অভিধাৰণা বা স্বীকাৰ্য বুলি তাৰ পিছত এখন টেবুলৰ সহায়ত সেই লটো উপস্থাপন কৰিবা তাৰ পিছত সেই টেবুলখনৰ সহায়তে এটা চিত্ৰ দেখুৱাবা ওকে তো চোৱা যে ক্ৰমহ্ৰাসমান প্ৰান্তিক উপযোগিতা বিধিৰ ডেফিনেশনটো চোৱা প্ৰথমতে কি কৈছে যে ক্ৰমহ্ৰাসমান প্ৰান্তিক উপযোগিতা বিধি অনুসৰি যে যেতিয়া এজন উপভোক্তাই এটা নিৰ্দিষ্ট দ্ৰব্যৰ এটাৰ পিছত আনটো অতিৰিক্ত গুণ উপভোগ কৰি গৈ থাকে তেতিয়া দ্ৰব্যটোৰ প্ৰান্তিক উপযোগিতা ক্ৰমান্বয়ে হ্ৰাস হৈ গৈ থাকে কি ক'লে যে ক্ৰমহ্ৰাসমান প্ৰান্তিক উপযোগিতা বিধি মানে কি যে যেতিয়া এজন উপভোক্তাই কোনো এটা নিৰ্দিষ্ট দ্ৰব্যৰ এটাৰ পিছত আনটো অতিৰিক্ত গুণ একেৰাহে উপভোগ কৰি গৈ থাকে অৰ্থাৎ তেওঁ কি কৰে যে কোনো এটা দ্ৰব্যৰ এটাৰ পিছত আনটো গুণ কন্টিনিউয়াছলি মনত ৰাখিবা যে কন্টিনিউয়াছলি অৰ্থাৎ কি
একেৰাহে যেতিয়া উপভোগ কৰি গৈ থাকে বুজি পাইছা যে যেতিয়া এজন ব্যক্তি বা এজন উপভোক্তাই এটা নিৰ্দিষ্ট দ্ৰব্যৰ এটাৰ পিছত আনটো অতিৰিক্ত গুণ একেৰাহে উপভোগ কৰি গৈ থাকে বুলি লিখিবা একেৰাহে উপভোগ কৰি গৈ থাকে তেতিয়া দ্ৰব্যটোৰ প্ৰান্তিক উপযোগিতা ক্ৰমান্বয়ে হ্ৰাস হৈ গৈ থাকে বুজি পালা অৰ্থাৎ ধৰি ললো যে আমি আগৰ যেতিয়া টেবুলখনত টোটেল ইউটিলিটি আৰু মাৰ্জিনেল ইউটিলিটিৰ বিষয়ে উপস্থাপন কৰিছিলো তেতিয়া তোমালোকে নিশ্চয় ধৰিব পাৰিছিলা যে যেতিয়া ব্যক্তিজনে বা উপভোক্তাজনে কমলাৰ এটাৰ পিছত আনটো অতিৰিক্ত গুণ উপভোগ কৰি গৈ আছিল তেতিয়া তেওঁ প্ৰান্তিক উপযোগিতাটো কি হৈছিল যে ক্ৰমান্বয়ে হ্ৰাস হৈ আহি আছিল ইয়াকে কি বুলি কোৱা হয় ক্ৰমহ্ৰাসমান প্ৰান্তিক উপযোগিতা বিধি বুলি কোৱা হয় বুজি পালা এটা ক্ৰমহ্ৰাসমান প্ৰান্তিক উপযোগিতা কি হেতু ডেফিনেশনটো নিশ্চয় লিখিব পাৰিবা ওকে তাৰপিছত চোৱা এজাম্পশন এটা ক্ৰমহ্ৰাসমান প্ৰান্তিক উপযোগিতা বিধি কি এজাম্পশনৰ ওপৰত প্ৰতিষ্ঠিত হয় ওকে তো চোৱা প্ৰথম এজাম্পশনটো কৈছে যে উপভোগ কাৰ্য চলি থকা সময়ত উপভোক্তাজনৰ ৰুচি অভিৰুচি পছন্দ অপৰিৱৰ্তিত থাকিব লাগিব অৰ্থাৎ কি ক'লে যে যেতিয়া উপভোক্তাজনে কমলা টেঙাটো বা আপেল উপভোগ কৰি থাকে অৰ্থাৎ আমি নৰ্মেল ভাষাত ক'বলৈ গ'লে কি হ'ব যে যেতিয়া খাই থাকে তেতিয়া কি হ'ব লাগিব যে উপভোক্তাজনৰ যেটো ৰুচি অভিৰুচি আৰু পছন্দতা হেতু কি থাকিব লাগিব অপৰিৱৰ্তিত অৱস্থাত থাকিব লাগিব অৰ্থাৎ একে থাকিব লাগিব মানে তেওঁ যদি কমলা খাই আছে তেওঁ তেতিয়া কি কমলাটোৱে কমলা এটাৰ পিছত আনটো গুট খাই গৈ থাকিব লাগিব তেওঁ কমলা খাই থকা অৱস্থাত আকৌ তেওঁ আপেল খালে নহব বুজি পাইছা সো উপভোগ কাৰ্য চলি থকাৰ সময়ত উপভোক্তাজনৰ ৰুচি অভিৰুচি পছন্দ আদি কি থাকিব লাগিব অপৰিৱৰ্তিত থাকিব লাগিব প্ৰথম স্বীকাৰ্যটো হেতু তাৰ দ্বিতীয় স্বীকাৰ্যটো চোৱা যে উপভোগ কৰিবলৈ লোৱা দ্ৰব্যটোৰ গুণসমূহৰ আকাৰ আৰু আকৃতি একে হ'ব লাগিব অৰ্থাৎ যদি ব্যক্তিজনে কমলা টেঙা উপভোগ কৰে তেতিয়া সেই কমলা টেঙা আকাৰটো কেনেকুৱা হ'ব লাগিব যে একে থাকিব লাগিব বুজি পাইছা আকাৰ আৰু আকৃতিটো কি হ'ব লাগিব একে হ'ব লাগিব তাৰপিছত ৩ নম্বৰৰ অভিধানটো কৈছে বা স্বীকাৰ্যটো কৈছে যে উপভোক্তাজনে দ্ৰব্যটোৰ গুণসমূহ এটাৰ পিছত আনটো একেৰাহে উপভোগ কৰিব লাগিব বুজি পাইছানে একেৰাহে মানে তেওঁ কমলা টেঙা বা আপেল যিয়ে নাখাওক তেওঁ কি কৰিব লাগিব একেৰাহে কন্টিনিউয়াছলি উপভোগ কৰি গৈ থাকিব লাগিব তেওঁ আজি যদি এটা কমলা টেঙা খায় 5 দিনৰ পিছত যদি এটা কমলা টেঙা খায় তেনেকৈ হলে নহব তেওঁ কি হ'ব লাগিব যে তেওঁ এটাৰ পিছত আনটো কন্টিনিউয়াছলি উপভোগ কৰি গৈ থাকিব লাগিব বুজি পাইছা এতিয়া ক্ৰমহ্ৰাসমান প্ৰান্তিক উপযোগিতা বিধি এইকিটা এজাম্পশনৰ ওপৰত প্ৰতিষ্ঠিত ওকে তাৰপিছত কি ক'লো যে এখন তালিকাৰ সহায়ত ক্ৰমহ্ৰাসমান বিধি উপযোগিতা বিধিটো আমি উপস্থাপন কৰিম তালিকা আৰু চিত্ৰৰ সহায়ত চোৱা টেবুলখন চোৱা যে প্ৰথমতে টেবুলখনত আমি লৈছো যে দ্ৰব্যটোৰ গুণ অৰ্থাৎ তেওঁ যেটো দ্ৰব্য উপভোগ কৰে তাৰ যেটো কোৱান্টিটি বা পৰিমাণটো বা ইউনিট বুলিও ক'ব পাৰো উটক আমি কি বুলি ক'ব পাৰো ইউনিট ওকে তাৰপিছত ললো প্ৰান্তিক উপযোগিতা ওকে মই তোমাক কৈছিলো যে যিমানে ব্যক্তিজনে কোনো এটা দ্ৰব্যৰ কোনো এটা নিৰ্দিষ্ট দ্ৰব্যৰ এটাৰ পিছত আনটো যেতিয়া অতিৰিক্ত গুণ একেৰাহে উপভোগ কৰি গৈ থাকিব তেতিয়া তেওঁৰ প্ৰান্তিক উপযোগিতাটো ক্ৰমান্বয়ে কমি আহি থাকিব বুজি পাইছা যেতিয়া তেওঁ এটা কমলা উপভোগ কৰিছিল তেতিয়া তেওঁৰ প্ৰান্তিক উপযোগিতা আছিল 8 বা 8 বাট যেতিয়া তেওঁ দুটা কমলা উপভোগ কৰিলে অৰ্থাৎ যেতিয়া তেওঁ অতিৰিক্ত আকৌ এটা কমলা উপভোগ কৰিলে তেতিয়া তেওঁৰ প্ৰান্তিক উপযোগিতা হৈছে 6 তাৰ পিছত যেতিয়া তেওঁ তিনটা কমলা উপভোগ কৰিলে তেতিয়া তেওঁৰ প্ৰান্তিক উপযোগিতা হ'ল 4 তাৰ পিছত যেতিয়া তেওঁ চাৰিটা কমলা উপভোগ কৰিলে তেওঁৰ প্ৰান্তিক উপযোগিতা হ'ল 2 তাৰ পিছত যেতিয়া তেওঁ 5 নম্বৰ কমলাটো উপভোগ কৰিছিল অৰ্থাৎ তেওঁ কমলা টেঙা খাবলৈ ইচ্ছা নাছিলে তেওঁ তেতিয়া প্ৰান্তিক উপযোগিতা কিমান হৈছিল 0 তাৰ পিছত যেতিয়া তেওঁ জোৰ জবস্তি 6টা কমলা উপভোগ কৰিলে তেতিয়া তেওঁ প্ৰান্তিক উপযোগিতা কি হ'ল -2 কিমান হ'ল -2 অৰ্থাৎ তোমালোকে এটা মনত ৰাখিবা যে মুঠ উপযোগিতা কেতিয়াও শূন্য হ'ব নোৱাৰে বুজি পাইছা যে মুঠ উপযোগিতা কেতিয়াও শূন্য হ'ব নোৱাৰে কিন্তু প্ৰান্তিক উপযোগিতা শূন্য হ'ব পাৰে তাৰপিছত চোৱা যে তালিকাখন আমি এটা চিত্ৰৰ সহায়ত উপস্থাপন কৰিম সো প্ৰথমতে চোৱা যে OX অক্ষত আমি কি লৈছো দ্ৰব্যটোৰ গুণ লৈছো তাৰপিছত OY অক্ষত লৈছো প্ৰান্তিক উপযোগিতা OY অক্ষত লৈছো প্ৰান্তিক উপযোগিতা ওকে
তাৰপিছত দ্ৰব্যটোৰ গোটৰ পৰিমাণ কিমান আছিলে যে 1 2 3 4 এখানে 1 2 3 4 5 6 7 তেনেকৈ লিখিছো তাৰপিছত আমি OR আখত আমি 1 সেন্টিমিটাৰত কেনেকৈ লৈছো যে 2 একককে লৈছো 2 4 6 8 10 12 এতিয়া চোৱা যে ব্যক্তিজনে বা উপভোক্তাজনে যেতিয়া এটা কমলা উপভোগ কৰিছিলে তেতিয়া তেওঁৰ প্ৰান্তিক উপযোগিতাৰ পৰিমাণটো আছিলে 8 ওকে তাৰপিছত যেতিয়া তেওঁ দুটা কমলা উপভোগ কৰিলে তেতিয়া তেওঁ প্ৰান্তিক উপযোগিতাৰ পৰিমাণটো হৈছিল 6 অৰ্থাৎ কি হৈছে ক্ৰমান্বয়ে তেওঁ প্ৰান্তিক উপযোগিতাবোৰ কমি কমি আহি আছে যেতিয়া তেওঁ অতিৰিক্ত এটা গোট উপভোগ কৰি গৈ আছিল ঠিক আছে যেতিয়া তেওঁ তিনটা কমলা উপভোগ কৰিলে তেতিয়া তেওঁ প্ৰান্তিক উপযোগিতাৰ পৰিমাণটো হ'ল 4 বুজি পাইছা 4 তাৰপিছত যেতিয়া তেওঁ চাৰিটা কমলা উপভোগ কৰিলে তেতিয়া তেওঁ প্ৰান্তিক উপযোগিতাৰ পৰিমাণটো হ'ল 2 তাৰপিছত যেতিয়া তেওঁ 5 নম্বৰ কমলাটো উপভোগ কৰিছিলে তেতিয়া তেওঁ প্ৰান্তিক উপযোগিতা কিমান হৈছিল 0 ওকে তাৰপিছত তেওঁ ছটা কমলা যেতিয়া উপভোগ কৰিছিলে তেতিয়া তেওঁ প্ৰান্তিক উপযোগিতা আছিল -2 বুজি পাইছা যে -2 ওকে অৰ্থাৎ কি বুজি পালা যে যেতিয়া এজন উপভোক্তাই কোনো এটা নিৰ্দিষ্ট দ্ৰব্যৰ এটাৰ পিছত আনটো অতিৰিক্ত গোট উপভোগ কৰি গৈ থাকে এটাৰ পাছত আনটো অতিৰিক্ত গোট একেৰাহে উপভোগ কৰি গৈ থাকে তেতিয়া হে ব্যক্তিজনৰ বা উপভোক্তাজনৰ কি হয় যে প্ৰান্তিক উপযোগিতা পৰিমাণটো ক্ৰমান্বয়ে কমি আহি থাকে বুজি পাইছা ক্ৰমান্বয়ে কমি আহি থাকে সেই বিধিটোকে কি বুলি কোৱা হয় যে ক্ৰমহ্ৰাসমান প্ৰান্তিক উপযোগিতা বিধি বুলি কোৱা হয় ওকে যাক আমি ইংৰাজীত কওঁ ল অফ ডিমিনিশিং মাৰ্জিনেল ইউটিলিটি ঠিক আছে এতিয়া ক্ৰমহ্ৰাসমান প্ৰান্তিক উপযোগিতা বিধি বিষয়ে আমি লিখিবলৈ আহিলে প্ৰথমতে কেনেকৈ লিখিম যে প্ৰথমতে আমি ডেফিনেশ্যনটো লিখিম তাৰপিছত এজাম্পচন কিটা লিখিম তাৰপিছত আমি এখন টেবুল দেখুৱাম তাৰপিছত সেই টেবুলখন আমি এটা চিত্ৰৰ সহায়ত উপস্থাপন কৰিম বুজি পাইছা তোমালোকে নিশ্চয় এতিয়া ক্ৰমহ্ৰাসমান প্ৰান্তিক উপযোগিতা বিধিৰ বিষয়ে লিখিব পাৰিবা সো আমি আজিৰ ক্লাছত যিকিটা কনসেপ্টৰ বিষয়ে আলোচনা কৰিলো নিশ্চয় তোমালোকে বুজি পাইছাই সো যদি ভিডিওটো চাই ভাল লাগিছে লাইক কৰিবা বন্ধু বান্ধৱীসকললৈ শ্বেয়াৰ কৰিবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো বজাই ৰাখিবা যাতে মই নতুন ভিডিও আপলোড দিয়াৰ লগে লগে তোমালোকে নটিফিকেশনবোৰ অতি সোনকালে পাই যোৱা থ্যাংক ইউ সো মাচ